মানে আমি ওলালো এতিয়া ৰাতিপুৱা প্ৰায় 8টা বজাত ওলালো আৰু ৰাতি 8টা বজালৈকে থাকিব এনেকৈ প্ৰচেছটো ষ্টাৰ্ট হৈ চব ৰেডি আৰু চব মানে ইয়াতে খাচিয়াতটো হ'ল চব ল'ৰা বিশেষকৈ বহুত বেছিয়ে ঠাণ্ডা আজি ৰাতিপুৱাই পুৱাই পুৰা ৰেডি হৈ আছে তোৰে মোৰে তেতি দেমালি উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে পৰিছে উজনিৰে ৰেল মন্দিৰত গৈছিলোঁ কিন্তু মানে গোটেই দিনটো যিহেতু ঘূৰি থাকিব লাগিব মানে মাস্কখন ল'ব আহিছোঁ তাতে বহুত পথাৰৰ মাজে মাজে যাব লাগিব বালি থাকিব ঘৰতে ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই চেকেণ্ড চেনেল জেএম ব্লগছ আজি আমাৰ গাঁৱৰ চবচে ডাঙৰ উৎসৱ বুলিয়ে ক'ব লাগিব এইটো উৎসৱত মানে গাঁৱৰ প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে আমাৰ যিটো ডাঙৰ মন্দিৰ আছে সেইটো গোসাই লৈ যায় আৰু এইটো এটা বহুত ডাঙৰ উৎসৱেই হয় গতিকে ময়ো যাওঁ ৰেডি রঞ্জনপুরে মাতে কি খাজ খাজ কই পাতে মন বলিয়া করে কু কুলি মাতে তোমারে যে আজি মানে আমি ওলালো এতিয়া ৰাতিপুৱা প্ৰায় 8টা বজাত ওলালো আৰু ৰাতি 8টা বজালৈকে থাকিব এনেকৈ প্ৰচেছটো ষ্টাৰ্ট হৈ চব ৰেডি আৰু চব মানে ইয়াতে খাচিয়াতটো হ'ল চব ল'ৰা বিশেষকৈ এতিয়া 11টা বাজিল মানে আমি ফুৰি আহি পালোঁ আমাৰ প্ৰায় 30মান চুবুৰী আছে চাগে এটা এটাকৈ শেষ হৈ যাই আছে এতিয়া মিলনপুৰ চুবুৰী পাইছোঁ এইটোৰ পৰাই পূৰা পথাৰৰ মাজে মাজে যাব লাগিব সেইটো এটা বৰিং কাম তাৰপিছত মানে গোটেই দিনটো এনেকৈ যাই থাকিব চবে আহি পুৰা জাগা জাগা ৰখি আছে বিস্কুট লাগব বিস্কুট এই এখন নলবি আদা ল দলো দোকান খাই মুখত দেখিলো যে তোমাকে চকুৱে চিনি পালো হঠাতে মানে আমি আধাতে ঘৰত গুচি আহিছোঁ এইটো ৰাস্তাৰে মানে শ্বৰ্টকাট মাৰি কি হ'ল মানে ঘৰত আহিছোঁ কাৰণ ফটো উঠিব লাগে কেমেৰা লৈ আহিছোঁ এইবাৰ কেমেৰাৰে এতিয়া মানে আমি অলপমান ফটো উঠোঁ ফটোটো ইম্পৰ্টেণ্ট তাৰপিছত আকৌ আধাৰ পৰাই এনেকৈ লগ ধৰি পেলাই আকৌ যাম গোটেই দিনটো মানে এনেকুৱাই প্ৰচেছ হৈ থাকিব মানে ভিডিঅ'টো বেছি মানে কি হ'ব ইণ্টাৰেষ্টিং নহয় তথাপিও মই ইয়াতে কি কৰিলোঁ আমাৰ এইটো কি উৎসৱ হয় কৈ দিওঁ মাঘ বিহুৰ মানে যিটো ফাৰ্ষ্ট পূৰ্ণিমা থাকে মাঘী পূৰ্ণিমা সেই পূৰ্ণিমাটোত আমাৰ এই মন্দিৰটোৰ বাসুদেৱ মন্দিৰৰ মানে গোসাই ঘূৰোৱা হয় মানে মাঘী পূৰ্ণিমা উদযাপন কৰা হয় য'ত নেকি আমাৰ গাঁৱৰ গোটেইবোৰ ল'ৰাই লগ লাগি এনেকৈ চবে পাঞ্জাবী পিন্ধি এনেকৈ পাঞ্জাবী কুৰ্তা পিন্ধি মানে গোটেই গাঁৱৰ ঘৰৰ মানুহবোৰৰ ওচৰত মানে গোসাইটো লৈ যায় সেইটো মানে আমাৰ গাঁৱৰ পৰম্পৰা গোটেই গাঁওখন বহুত ডাঙৰে হয় ৰাতিপুৱা ইমান জল্দি ওলাইছোঁ গধূলিলৈকে চলি থাকিব এনেকৈ গৈ বহুত ডাঙৰ গাঁও হয় বহুতকেইটা চুবুৰী আছে গতিকে এইটো এটা প্ৰচেছ চলি থাকিব এতিয়া আমাৰ মানে ফটো উঠা প্ৰচেছ চলি আছে ফটো কেইখনমান উঠাই লওঁ ইনষ্টাগ্ৰামত পাই যাব আপোনালোকে জেএম ব্লগ মানে ব্লগাৰ জিতু বুলি মাৰিলে হ'ব বা জিতুমণি বুলি মাৰিলে মোৰ ফটো দেখা পাব ইনষ্টাগ্ৰামত ফ'ল'